নমস্কাৰ সকলোকে। এয়া চাওকচোন আজি কি কৰিলোঁ। এযোৰ মানে ইমান ধুনীয়া হাত দীঘল চুৰিদাৰ আছিলে, তাকেই মানে হাত দীঘল পিন্ধি মানে আমনি লাগি গৈছে। বহুত দিনৰ পৰা মানে এনেই পৰি আছিলে, পিন্ধা মানে যোৱাই নাছিলে। সেইটো কাৰণে আজি আৰু কি কৰিলোঁ, হাত চাত গোটেই কাটি পেলাই হাত চুটি বনাই দিলোঁ। আৰু তাৰ কাৰণে মায়ে এনেকুৱা মানে গালি পাৰিলে, বহুত গালি শুনিলোঁ। তথাপিও হাত চাত যিহেতু কাটিলোঁ, এতিয়াতো আৰু উপায় নাই। এয়া চাওকচোন কি কৰিলোঁ, সেয়া হাত চুটি কৰি দিলোঁ। আৰু মানে মায়ে হাত চুটি কাপোৰ ইমান বেছি ভাল নাপায়, আৰু তথাপিও মই হেৰি কৰিলোঁ, মোৰ ভাল লাগে আৰু হাত চুটি কাপোৰ। হাত চুটি কৰি দিলোঁ। আৰু কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। আৰু মোৰ বোধেৰে ইমান বেয়া লগা নাই, আৰু ইমান বেছি ভালো লগা নাই। আৰু এতিয়া আকৌ কাপোৰযোৰ যিহেতু পিন্ধিছোঁ, এটা ভিডিঅ' নবনালে আৰু বেয়া লাগিব যে, সেয়েহে ইনষ্টাগ্ৰামত মানে কি কৰোঁ, ভিডিঅ' দুটামান বনালোঁ। এতিয়া আকৌ কাপোৰ চাপোৰ চেঞ্জ কৰি মানে দোকানত যাবই হ'ল।